কাইলৈ বিটিসি নিৰ্বাচনৰ ৰিজাল্ট দিব কেনেকুৱা আশা কৰিছে বিটিসি নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিল কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলো আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছ মোৰ 6খন মিটিং কেনসেল হ'ল দিলীপ শইকীয়াৰ মিটিং কেনসেল হ'ল আমাৰ যিমান মন্ত্ৰী আছিলে দায়িত্বত সব আমি উভতি আহিলোঁ গতিকে আমাৰ কাৰণে আমি যিটো স্পীডত লৈ গৈ আছিলোঁ স্পীডটো একেবাৰে নোহোৱা হৈ গ'ল যিমান অসমীয়া মানুহ আছিলে বহুতে ভোট দিবও নোলালে মনৰ দুখতে আৰু ডেকা ল'ৰাবিলাক গুৱাহাটীলৈ গুচি আহিলে গতিকে ইনিচিয়েলি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ যোৱাবাৰতকৈ ভাল হ'ব কিন্তু জুবিনৰ মৃত্যুৰ পিছত ঘটনাৰ পিছত যেটো 3 দিন যেটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলোঁ হি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব আমি ইয়াতে যেটো এসেসমেন্ট কৰিলোঁ সেই এসেসমেন্টত এইটো কথা স্পষ্টকৈ ওলাইছে যে যোৱা 3 দিনত আমি ইনভলভ হ'ব নোৱাৰা বাবে আমাৰ বহুত জায়গাত এজেন্টটো নোলালে বহুত জায়গাত লৰাবিলাকে কামকাজ বাদ দি দিলে গতিকে অকনমান আশা কৰাৰ ধৰণে ৰিজাল্টটো যে হ'ব মই ভবা নাই কিন্তু যোৱাবাৰতকৈ ৰিজাল্টটো ভাল could you please brief in english about BTC কাইলৈ বিটিসি নিৰ্বাচনৰ ৰিজাল্ট দিব কেনেকুৱা আশা কৰিছে বিটিসি নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিল কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলো আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছ মোৰ 6খন মিটিং কেনসেল হ'ল দিলীপ শইকীয়াৰ মিটিং কেনসেল হ'ল আমাৰ যিমান মন্ত্ৰী আছিলে দায়িত্বত সব আমি উভতি আহিলোঁ গতিকে আমাৰ কাৰণে আমি যিটো স্পীডত লৈ গৈ আছিলোঁ স্পীডটো একেবাৰে নোহোৱা হৈ গ'ল যিমান অসমীয়া মানুহ আছিলে বহুতে ভোট দিবও নোলালে মনৰ দুখতে আৰু ডেকা ল'ৰাবিলাক গুৱাহাটীলৈ গুচি আহিলে গতিকে ইনিচিয়েলি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ যোৱাবাৰতকৈ ভাল হ'ব কিন্তু জুবিনৰ মৃত্যুৰ পিছত ঘটনাৰ পিছত যেটো 3 দিন যেটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলোঁ হি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব আমি ইয়াতে যেটো এসেসমেন্ট কৰিলোঁ সেই এসেসমেন্টত এইটো কথা স্পষ্টকৈ ওলাইছে যে যোৱা 3 দিনত আমি ইনভলভ হ'ব নোৱাৰা বাবে আমাৰ বহুত জায়গাত এজেন্টটো নোলালে বহুত জায়গাত লৰাবিলাকে কামকাজ বাদ দি দিলে গতিকে অকনমান আশা কৰাৰ ধৰণে ৰিজাল্টটো যে হ'ব মই ভবা নাই কিন্তু যোৱাবাৰতকৈ ৰিজাল্টটো ভাল